Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটি ভিডিঅ'লে। আজি মই আপোনালোকক দেখুৱাম মই বৰ্তমান নগাঁও যাব ওলাই আছো। যেহেতুকে মই আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে মোৰ আগদাঁতটোৰ কিছু অংশ মাজতে মানে দুটা দাঁতৰ মাজত অলপ খালি ঠাই আছে। সেই খালি ঠাইখিনি পুৰাবৰ কাৰণে ডাক্তৰৰ তাত যাব লাগিব, ডাক্তৰৰ ফিল আপ কৰিবলৈ কাৰণে তাকে যাবলৈ ওলাইছোঁ। লগত পাপাও যাব, মাও যাব। মা যাব মৰিগাঁও এইফালে যাবগৈ আৰু পাপা অলপ থাকি যাব চাগে, কিন্তু নাজানো, নগাঁও গৈ পেলাইহে গম পাম। বাৰু সেইখিনি ডক্টৰৰ তাত কেনেকৈ কি হ'ল সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আৰু নগাঁও জিলাৰ মাজেৰে বৈ যোৱা কলংখন দেখুৱাবলৈ কিছু পৰিমাণে চেষ্টা কৰিম, আৰু নগাঁৱত কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰ আহি পোৱা পৰ্যন্ত দেখাবলৈ চেষ্টা কৰিম। বলক আমি এতিয়া আগুৱাই যাওঁ। Hey guys, ডক্টৰ চেম্বাৰ পালোহি। চেম্বাৰখনৰ নাম আইচ মেডিকেল। আজি মোৰ দাঁতটো এই আগদাঁতটো প্লাষ্টাৰ কৰিম। ডাক্তৰৰ লগত ইতিমধ্যে কথা পতা হৈ গ'ল। এতিয়া অলপ টাইমৰ পাছতে মোৰ দাঁতটো প্লাষ্টাৰ কৰিম। আপোনালোকক দেখুৱাম সকলোখিনি, আপোনালোকে চাই থাকিব। ডাক্তৰজনে মোক ভিতৰলৈ সোমাই যাবলৈ ক'লে আৰু বেডখনত শুবলৈ দিছিলে। মই ভিতৰলৈ সোমাই গৈ পেলাই ভিতৰৰ বস্তুখিনি অলপ ঘূৰি পকি চালোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু তাৰপিছতে মই বেডখনত শুব। গাইজ, মই এতিয়া বেডখনত বহি আছোঁ। ডাক্তৰ আহিব অলপ সময় পাছতে। আপোনালোকক সকলোখিনি দেখাম, আপোনালোকে চাব। আৰু মই এতিয়া বেডখনত শুলোঁ আৰু মোৰ কেমেৰাটো পাপাক ধৰিবলৈ গ'লোঁ, যিহেতুকে পাপা মোৰ ওচৰতে আছিলে। পাপাই কেমেৰাটো অলপ লৰা বগৰা কৰি আছিলে, সেইবাবে আপোনালোকে বেয়া নাপাব, কিন্তু অলপ চলপকৈ হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ডক্তৰজনে মোৰ দাঁতৰ বাবে কিবা মেডিচিনৰ ব্যৱস্থা কৰিছে। সেই গাইজ, ডক্তৰ চেম্বাৰৰ পৰা ওলালোঁ এতিয়া। মোৰ কাম হৈ গ'ল, কিন্তু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। কেনেকৈ মোৰ দাঁতটো ফিল আপ কৰিলে আপোনালোকক ডাইৰেক্ট দেখাম বুলি ভাবিছিলোঁ, যিহেতুকে মোৰ কেমেৰাটো লোৱাৰ অসুবিধাৰ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আজি মোৰ কাম আছিলে বিশেষকৈ নগাঁৱত মোৰ দাঁতটো ফিল আপ কৰিবলৈ ডাক্তৰৰ তালৈ আহিছিলোঁ। সেইটোৱে, এতিয়া মই নগাঁও কলেজৰ ওচৰৰ শ্বহীদ ভৱনটোৰ ওচৰত আছোঁ। আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ শ্বহীদ ভৱনটো। শ্বহীদ ভৱনটো আছিল এইটোৱে, তাত থকা মূৰ্তিটো আছিলে মতিৰাম বৰাদেৱৰ। এতিয়া মই ঘৰলৈ যাবলৈ ওলালোঁ, গাড়ীত উঠিলোঁ আৰু আহি আছোঁ। যিহেতুকে ৰাস্তাবোৰৰ ৰিপেয়াৰিঙৰ কাম হৈ আছিলে, সেইবাবে গাড়ীখনে অলপ অকাই পকাই আনিবলগীয়া হ'ল। বহুত কষ্ট হ'ল আহোঁতে। অলপ আগতে নেদেখা বাটবোৰ দেখিবলৈ পালোঁ, সেইটো বাবে ভাল লাগিলে, কিন্তু হ'লেও অলপ বহু সময় গাড়ীতে থাকিবলগীয়া হ'ল। এইখিনি জেগা আছিলে উৰিয়াগাঁও বাইপাছ। যিহেতুকে নগাঁৱৰ আশে পাশে বাস কৰা বা নগাঁৱত বাস কৰা সকলো ব্যক্তিয়ে চিনি পায়, আৰু আঁতৰৰ ব্যক্তিসকলে যিহেতুকে চিনি নাপাবও পাৰে, সেইবাবে দেখাবলৈ চেষ্টা কৰিলোঁ উৰিয়াগাঁও বাইপাছটো আপোনালোকক অলপমান। এইখনেই হ'ল কলংখন, যিখন কলং নগাঁও জিলাৰ মাজেৰে বৈ গৈছে আৰু একেবাৰে গৈ এইখন কপিলী নদীত পৰিছে। নগাঁও জিলাৰ আশে পাশে বাস কৰা মানুহবিলাকে যিহেতুকে চিনিয়ে পায়, আৰু তেজপুৰ, শিৱসাগৰ এইসকল মানুহে যিহেতুকে চিনি নাপাবও পাৰে, সেইবাবে দেখুৱাবলৈ অলপমান আপোনালোকক চেষ্টা কৰিলোঁ। সেই গাইজ, গাড়ীৰ পৰা নামিলোঁ। এতিয়া মই আহি আছোঁ, যিহেতুকে মই আপোনালোকক মই অইন ভিডিঅ'বিলাকত বেলেগ এটা ৰাস্তা দেখাওঁ। আজি মই বেলেগ এটা ৰাস্তা দি আহিলোঁ, যিহেতুকে সেইটো ৰাস্তা দি আৰু সেইটো ৰাস্তাত মানে কাম চলি আছে, আৰু আহিবলৈ মোৰ কিবা এটা ভাল নালাগিলে, সেইবাবে মই গাঁৱৰ মাজেদি আহিলোঁ। পালোঁহিয়ে প্ৰায়, আৰু বেছি দূৰ নাই বাৰু। সেই গাইজ, ঘৰ আহি পাই গ'লোহি। তামাম ভোক লাগিছে। দাঁতটো ফিল আপ কৰিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত দেখিছে, যিহেতুকে মোৰ আগদাঁতটো অলপ বহুখিনি যিহেতুকে খালী ঠাই আছে মাজতে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই দুটা দাঁত অলপ ফিল আপ কৰি দিলে। দাঁত দুটাৰ মাজতে অলপ ফাঁক ৰৈছে, কিন্তু সেইখিনি সকলোৱে থাকে বুলি ক'লে ডাক্তৰে। সেইখিনিও কৰি দিলে বেয়া লাগিব বুলি ক'লে, যিহেতুকে সেইকাৰণে তেনেকৈয়ে থাকি গ'ল। টান বস্তু খাবলৈ মানা কৰিছে, যিহেতুকে দাঁতটো মই ফিল আপ কৰিছোঁ, ঘপককৈ এৰাই যাব পাৰে, সেইবাবে কেইদিনমানলৈ টান বস্তু খাবলৈ মানা কৰিছে, আৰু প্ৰায় মানে তেনেকৈ টান বস্তু আগদাঁতটো দি চুবাবলৈ মানাই কৰিছে। সেইবাবে অলপ নিজকে কেয়াৰ ৰাখিবলৈ কৈছে, নিজকে কেয়াৰ ল'বলৈ কৈছে। অলপ চেষ্টা কৰিম বাৰু। সেইখিনি আছিলে। যিহেতুকে তামাম ভোক লাগিছে, এতিয়া মই কিবা এটা খাব লাগিব। টাউনত একো খাবলৈ নহ'লে, যে খাবলৈ মোক মানা কৰিলে। মাও গৈছিলে, পাপাও গৈছিলে লগত। মা আমাৰ লগত একেলগে গ'লগৈ মৰিগাঁও আহি পেলাই। তাৰপিছত পাপা নগাঁৱতে থাকি গ'ল, মই ঘৰ আহি পাই গ'লোঁ অকলে। পাপাই কিছুমান বজাৰ কৰিবলগীয়া আছে, সেয়া পাপা বজাৰ কৰিব, আৰু মই অকলে ঘৰলৈ গুচি আহিলোঁ। যিহেতুকে মোৰ কাম এইটোৱে আছিলে, দাঁতটোৰ কথা, ডাক্তৰৰ তালৈ যোৱাৰ কথা আছিলে, সেইটো কৰিলোঁ, আৰু কিছু পৰিমাণে নগাঁওখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। তলতে থকা বেল আইকনটো দবাই অল প্ৰেছ কৰি দিব। ধন্যবাদ।